হেল্ল' বন্ধুসকল, আজি আকৌ আন এটা ভিডিঅ'লৈ আহিলোঁ। মানে মোৰ মিত্ৰই আজি মানে লিচু খাবলৈ মাতিলে আৰু সিহঁতৰ ঘৰত, তো তাকে মানে যাম। বহুত দিনৰ পৰা মাতি আছিলে। নৱপুৰত আছে তাৰ ঘৰটো। ব্লগ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নগ'লোঁ আজি, তাৰমানে ভিডিঅ'টোকে বনালোঁ। তো ভিডিঅ' বনাব ইমান সময় নাপাওঁ, কাম যাই থাকোঁ যে যাই আছোঁ আৰু যাই পোৱা নাই এতিয়া। মানে বৰষুণো পৰি আছে অলপ অলপ। নেকি তো মিত্ৰ ঘৰ আহি পাই গ'লো মই এতিয়া বৰ্তমান। কি খবৰ ভালে না? চাই লওঁ ইয়াৰ নকবি আৰু এতিয়া আমি খাম আৰু। তো মিত্ৰে মানে লিষ্টটো আগতে কাঢ়ি কিনে আনি কিনে থৈছে, মানে খাম আৰু এতিয়া দেখা আপোনালোকক দেখাই আছোঁ। মোনাতে কাঢ়ি লৈ আনিছে আধা মোনা মানে ডাঙৰ মোনাৰ লগত। তো এতিয়া আমি খাম আৰু ইয়াত পকা পকা। দিছোঁ বিয়া গোটেই খাব হাগিনি কৰি দিম আৰু খুৱাই খুৱাই। চাওঁ মুখখন মিঠা নিচিনা লগা নাই। তামান মিঠাকে লাগিলে কিন্তু খাই কিনা। আৰু মানে ঘৰত যি প্ৰথম ৰাস্তা খাই যাম কিন্তু ভাবি আছোঁ। মানে ইয়াৰ লিচু ভাগাই আছে এতিয়া, মানে তো কাঢ়ি কিনে লৈ নিলে আৰু সি আগতে। মোৰ হাতত অলপ দেৰি হৈ গ'ল আজি। তো এতিয়া মানে খাম আৰু খাই লৈ যাম আৰু এতিয়া ঘৰত লাহেকৈ। এতিয়া মানে মই ঘৰ আহি পাই গ'লোঁ। তো মিত্ৰই মানে ভাত চাত খুৱাই পঠাৰ কাৰণে ৰাতি হৈ গ'ল। লিচুও দি পঠালে আৰু অলপ লিচু দি পঠালে আৰু মিত্ৰই ঘৰত মাহঁতক খাবৰ কাৰণে, মায়ে পিতাহঁতক। আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো দবাই দিব।